বীৰনাগোষ্ঠী অসমৰ দশম বৰ্ষপূৰ্তি উপলক্ষত কেইটামান বিশেষ বঁটা ঘোষণা কৰা হৈছে আৰু আজি দেৱকান্ত বৰুৱাৰ স্মৃতি দিৱস হিচাপে বিভিন্ন বৈভৱ অনুষ্ঠানতে এই বঁটা ঘোষণা কৰা হৈছে। অসমৰ এগৰাকী বিশিষ্ট লিখক গৱেষক ইছমাইল হুছেইনলৈ বীৰনা গৱেষক বঁটা 2025 প্ৰদান কৰা হৈছে। প্ৰতিদিন টাইমৰ ব্যুৰ চিফ জ্যেষ্ঠ সাংবাদিক আৰু ফেলোশ্বিপ পোৱা গৌতম শৰ্মালৈ এইবাৰ বীৰনা সংবাদ প্ৰহৰী বঁটা প্ৰদান কৰা হ'ব। তেওঁলৈ এইবাৰ প্ৰেৰণ কৰা হৈছে বঁটা আৰু সমান্তৰালকৈ বীৰনা সাহিত্য বঁটাৰ কাৰণে নিৰ্বাচিত কৰা হৈছে অসমৰ এগৰাকী কথিত তথা সাহিত্যিক অধ্যাপক অৱনী কুমাৰ ভাগৱতী। তেখেতক বীৰনা সাহিত্য বঁটা 2025 কাৰণে নিৰ্বাচিত কৰা হৈছে আৰু 5 গৰাকী কবি অসমৰ বিভিন্ন প্ৰান্তৰ 5 গৰাকী কবি বীৰনা বৈভৱ বঁটাৰ কাৰণে নিৰ্বাচিত কৰা হৈছে। লখিমপুৰৰ বন্তি লেখাৰু, বোকাখাটৰ পপী শইকীয়া, বাক্সাৰ অৰুন্ধতী দাস, চিপাঝাৰৰ ৰূপম হাজৰিকা আৰু নলবাৰীৰ ৰামপুৰৰ ৰমণী নাথ। 5 গৰাকীক বীৰনা বৈভৱ বঁটা প্ৰদান কৰা হৈছে। বীৰনাগোষ্ঠী অসমৰ দশম বৰ্ষপূৰ্তি উপলক্ষত অহা 5 আৰু 6 এপ্ৰিলত যি অনুষ্ঠান অনুষ্ঠিত হ'ব বাৰ্ষিক অনুষ্ঠান, এই বাৰ্ষিক অধিৱেশনৰ 6 তাৰিখৰ মুকলি সভাত এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। বুৰঞ্জী বিস্মৃতকণ অনালিকখনত কন্ন অপচৰি আহি ভাঙিলে তপস্যাকাৰ এটি কটাক্ষত তোমাৰ চকুত প্ৰিয়া জলেনে বিজুলী সেই সিদিনাৰ দৰে উঠেনে ফুলনি হাঁহি তোমাৰ চেনেহ লাগি বিননি কিয়ৰে মেখেলাৰ পাতলিত জলেনে অযোধ্যৰা ৰিহাৰ আচলে যি বসন্ত অহা নাই আনেনে সুৰভিতাৰ কলংক উঠলে যি পদুম বিচাৰিল জীৱনৰ খালে বিলে ঘাটিল নৰ্দমা নপোৱা পহুম পাহি তুমি এনে মোৰ বাৰু হেৰা মনোৰমা পদুমৰ পাহি হৰে বসন্ত লেৰে পৰে মাৰ যায় তৰা আহি আৰু মৰণৰ অপূৰ্ব আভাৰে দীপ্ত এই বসুন্ধৰা তুমিও মৰিবা সখী শেষ হ'ব খেলি মেলি এই উপন্যাস তোমাৰ প্ৰেমেৰে ৰঙা আজিৰ কবিতা হ'ব শব্দৰ বিন্যাস সঁচা আৰু কল্পনাৰ মিছা বল শৰাই আমাৰ জীৱন অমৰ কৰিবা তাক সানিকিত অমৃতৰ নিষ্ফল ৰহন অমৰ কৰিবা তাক সানিকিত অমৃতৰ নিষ্ফল ৰহন খন্তেক যৌৱন প্ৰিয়া অভিষেক মাথ এই মৃত্যুভূমি অৰ্থহীন জীৱনৰ কৰুণ ৰহস্য এয়া অৰ্থতাৰ তুমি নিৰূপায় পৃথিৱীৰ সভা চাৰি আকাশৰ বিঘাত নীলিমা তুমি আৰু মই সজা প্ৰেমৰ পৃথিৱী এয়া মৃত্যু তাৰ সীমা। ধন্যবাদ। শুনা নাই মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতল সংগীত বুজা নাই অনুভৱ কৰা নাই ফুলনিৰ বসন্তৰ কমলী স্পীড দেখিছা তোৰ আন্দোলন বাৰিষাৰ আকাশত ডাৱৰৰ পোহৰৰ মোহন গৌৰৱ প্ৰেমৰ পোহৰ চিত্ৰ মোৰ ইয়াৰ আকাশত দেখিছানে ৰঙৰ উদ্ভৱ মাছ নিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ ইয়া ভঙা মাত ভাবিছানে এটিবাৰো পক্ষীৰ ডিঙি কান্দে মানুহৰ সম্ভাৰ মই জানো তুমি কিটো জানা হেৰা মোৰ ইয়াৰখিনি প্ৰিয়া তুমি জানা মাথো তুমি তুমি মই তুমিতো নাজানা হয় কিয় বাৰু কিয় আমি গাঁঠো পৰা মালতীৰে জয়ৰ গৌৰৱৰ মালা মিলনৰ কাৰেঙৰ শুনানি সাজু কিয় পৃথিৱীৰ দুখৰ পকাৰী আমি হৃদয়ৰ ৰঙা বেস্তাৰী প্ৰতিমাৰ পকালো চৰম কিয় তুমি নুবুজিবা হবি ক্ষীণ বেদনা ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জন আমি বিজয়ৰ বিফল সন্ধ্যা